সো হে গাইজ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ আৰু বিশেষ কিছু কাৰণত মই ব্যস্ত আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে ভাবিলোঁ মই কেক বনোৱা শিকাওঁ যিহেতু, আৰু ভাবিলোঁ আপোনালোককো সৰু সুৰাকৈ যিমানখিনি মই জানো তাৰে নজনাই মাজত অলপ দেখুৱাওঁ মইনো কেক কেনেকৈ বনাওঁ। আৰু ইয়াৰ প্ৰথম ক্ৰাম কোটিং কৰি আছোঁ। আৰু কেক বনোৱা বুলিয়ে নহয়, সেইটো মোৰ ডেইলি ভ্লগেই হয়। তাৰ ভিতৰতে মই ডেইলি এজ এ হোম বেকাৰ কি কৰোঁ তাকে আপোনালোকৰ মাজত উপস্থাপন কৰিব চেষ্টা কৰিছোঁ। আৰু এয়া মই লাহে লাহে সৰু সুৰাকৈ কেকৰ এয়া আইচিং কৰি আছোঁ। আইচিং মানে ক্ৰাম কোটিং কৰিছোঁ ফাৰ্ষ্ট, আৰু আইচিংটো পিছত হ'ব, তেন্তে চাই থাকক। আৰু মই আইচিং কৰি থকা কেকটো তল কেক আছিলে, 1 কেজি ৱেইটৰ তল কেক। আৰু বৰ্তমান মই এইটো ফ্ৰিজত ৰাখি দিম। আৰু কেকটো ফ্ৰিজত থৈ আহি মই ৰেডি হ'বলৈ আহিলোঁ মানে যিহেতু এতিয়া শাওণ মাহ চলি আছে, আৰু শাওণ মাহত চবেই বলবম যায়, সেইটো বহুতেই জানেই হয়তো। আৰু সেয়ে আমিও অলপ যাওঁ বুলি ভাবিলোঁ। আমাৰ ইয়াৰ চাৰিআলি মানে কঠীয়াতলি চাৰিআলিৰ পৰা অলপ আগত গৈ ৰেংবেং, তাতে আমি গৈ আছোঁ সকলোবোৰ। তাতে ভক্তসকল আহে শিৱ মন্দিৰ, আৰু তাত জলপ্ৰপাতৰ পৰা পানী নিয়ে। আৰু সেয়াই আমি গোটেইজাক মিলি কৰি গৈ আছোঁ। ৰাস্তাত গৈ থাকোঁতে এনেকুৱা গাড়ীসমূহ দেখিবলৈ পালোঁ, আৰু খুব ভাল লাগিল। তাৰে মাজত এটা ঘটনা কওঁ, মই আগতে এনেকুৱা গাড়ীসমূহ চাবৰ কাৰণে জেঠাইহঁতৰ ঘৰত আছিলোঁগৈ। পূৰা মানে যেতিয়া বলবম আহে ন, ৰাস্তাত ওলাই আহি পেলাই পূৰা হুলস্থুল কৰোঁ আৰু গাড়ী গৈছে বুলি। বাকী যি কি নহওক, ইয়াৰ মেলাত এইবাৰ প্ৰথম আহিছোঁ আমি এনেকৈ আহি পেলাই, বহুত ভাল লাগিলে। আৰু এয়াই চাই থাকক। আৰু ইয়াতে মেলা টাইপৰ হৈছে, আৰু বহুতো শিৱলিংগ, শিৱ বাবা ফটো, তাৰপৰা এনেকুৱা শিৱ বাবা মানে বলবমত যোনটো গ'লে যিবিলাক ড্ৰেছ পৰিধান কৰে সেইবিলাকো আছে। বহুতো লোটা আছে, লোটাবিলাকত আপোনালোকে পানী নিব পাৰে, সেনেকুৱা টাইপৰ। আৰু এয়া মই আৰু ভণ্টি এনেকৈ খোজকাঢ়ি মেলি গৈ আছোঁ। আৰু এইটো জলপ্ৰপাত হয়। জলপ্ৰপাত মানে মইতো এনেই ওপৰৰ পৰা আহে বুলি ভাবিছিলোঁ, কিন্তু ইয়াত এনেকৈ পাইপ ফিটিং কৰি ভক্তসকলৰ কাৰণে সুবিধা কৰি দিছে তাৰ কমিটিসকলে হয়তো। আৰু এনেকৈ পানী লৈ সকলোৱে গা ধুইছে আৰু লৈ লৈছে। এনেকৈ ময়ো লৈ ল'লোগৈ, মানে গা ধোৱা নাই, বাছ লোটাত অলপ পানী ভৰাই ল'লোগৈ। আৰু বুজি নাপালোঁ তেওঁলোকে কিহৰ কাৰণে গা ধুলে, কোনোবাই জানে যদি ক'বচোন। আৰু এয়া হ'ল খিচিৰি, ৰাস্তাত ভগাই আছিলে সকলো যাত্ৰীৰ কাৰণে। মই ল'লোঁ, ভণ্টিও খাইছে। এয়া আমি গোটেই সকলোৱে মিলি গাড়ীত আহি পেলাই খাইছোঁ। ৰাতি এতিয়া 10:30 বাজি 11টা বাজিব হ'ল, আৰু মই কেকৰ কামবিলাক কৰি হোৱা নাই এতিয়ালৈকে। আৰু কেকটো ৰাতিপুৱা মই দিব লাগিব, আৰু সেইকাৰণে ৰাতি ধুমা আহি পেলাই বাকী কেকৰ কামখিনি ষ্টাৰ্ট কৰিছোঁ। আৰু কিনো ক'ম, মই বিশেষকৈ কেকৰ কামসমূহ ৰাতিয়ে কৰোঁ। ৰাতি কৰি মই ভাল পাওঁ, কিয়নো ৰাতি সকলো শুই যায়, আৰু আমাৰ পাকঘৰতে মই সকলো কাম কৰোঁ। যিহেতু পাকঘৰত মায়ে ভাতো বনাব লাগে আৰু বাকী কামসমূহো কৰিব লাগে, সেইকাৰণে মানে অকণমান অসুবিধা হোৱা টাইপে হয়। যিহেতু মোৰ এক্সট্ৰা কোনো কেক বনোৱা প্লেচ নাই, তথাপিও মই যিমানখিনি পাৰোঁ মানে চেষ্টা কৰোঁ চব মেনেজ কৰিবলৈ। আৰু বাকী ৰাতি আৰু শান্তি পৰিৱেশো হৈ থাকে, আৰু ঠাণ্ডা অকণো নামে। আৰু এনেকুৱা ৰাতি পৰিৱেশত কেক বনাবলৈ খুব নিজেই ভাল লাগে, মনটো কিবা এটা ভাল লাগি যায়। আৰু যেতিয়া কেকটো ফিনিছ হয়গৈ, আৰু বেছি পাক কৰি নাথাকোঁ, তেন্তে মই বনোৱা কেকটোকে আপোনালোকে এনজয় কৰক। আৰু ইয়াৰ পৰা যদি আপোনালোকে কিবা শিকিব পাৰিছে, তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মই চেষ্টা কৰিম আপোনালোকৰ মাজলৈ কেক বনোৱা আৰু ভাল ভিডিঅ' আগবঢ়াবলৈ। তেন্তে কেকটোকে চাওক আজিলৈ।
সেইটো কেক দেখিছেনে ৰাইজ? মই বনাই থকা আকৌ প্ৰথম সেইটো কেক নহয় দেই। এইটো মই জেঠাই কেক বনাবলৈ শিকাইছিলোঁ, মানে মোৰ জেঠাই এজনী তেওঁ কেক বনাবলৈ প্ৰথম শিকাইছোঁ। আৰু এইটো কেনেকুৱা হ'ব ক'ব। তেওঁ প্ৰথম বনালে ব্লেক ফৰেষ্ট কেক বনাইছিলোঁ, কিন্তু এইটো মেংগ' ফ্লেভাৰৰ আছিলে। আৰু ইয়াৰ চক্কৰতে মই বাকীখিনি আইচিং কৰা, ডেক'ৰেশ্যন কৰা এইসমূহ আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ। তাৰ কাৰণে আপোনালোকে বেয়া চেয়া নাপাব। নেক্সট টাইম নিশ্চয় চেষ্টা কৰিম বাকীসমূহ দেখুৱাবলৈ। বিশেষকৈ মই কেকটো বনাব শিকাইছিলোঁ, সেইটো কাৰণে বহুত টাইম গুচি গ'ল আৰু কেকৰ ডেক'ৰেশ্যন বাকীসমূহ আপোনালোকক দেখাব নাপালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নিশ্চয় নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।